Hi friends, welcome back to ClassMaths. RRB Indiaই তেওঁলোকৰ অফিচিয়েল ৱেবছাইটসমূহত ইতিমধ্যে এক বিশাল পৰিমাণৰ পোষ্ট ভেকেন্সি ডিক্লেয়াৰ কৰিছে। মুঠ 1,03,769টা পোষ্ট তেওঁলোকে তেওঁলোকৰ ৱেবছাইটসমূহত ইতিমধ্যে আপডেট কৰিছে। HSLC 10 পাছ নাইবা ITI ষ্টুডেণ্টসকলে এই ভেকেন্সিবোৰৰ বাবে অনলাইন এপ্লাই কৰিব পাৰে। অনলাইন এপ্লিকেশ্যন ইতিমধ্যে ষ্টাৰ্ট হৈছে, যি এপ্ৰিলৰ 12 তাৰিখে ৰাতি 12টা বজাৰ আগে ক্লজ হ'ব। আগৰ দৰে এইবাৰো এক্সাম কম্পিউটাৰ বেছড টেষ্ট হ'ব, যি ছেপ্টেম্বৰ-অক্টোবৰ মাহলৈ হোৱাৰ সম্ভাৱনা আছে। ভেকেন্সি ডিটেইলছ, মুঠ এক্সাম ফিজ আৰু বিভিন্ন ধৰণৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ বাবে তেওঁলোকৰ অফিচিয়েল নটিফিকেশ্যন PDF ফাইল ডাউনলোড কৰি চাই ল'ব। PDF ফাইলটোৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিছোঁ। ইমানবোৰ পোষ্ট একেলগে অহাটো এটা গল্ডেন চান্স। প্ৰত্যেকজন ফ্ৰেণ্ডৰ সৈতে এই নিউজটো শ্বেয়াৰ কৰক, যাতে লাষ্ট ডেটৰ আগে প্ৰত্যেকজন ফ্ৰেণ্ডে ইয়াত এপ্লাই কৰিব পাৰে। ৰিটিন টেষ্টৰ বাবে চিন্তা কৰিবলগীয়া একো নাই। ৰিটিন টেষ্টৰ বাবে আমাৰ হাতত বহু সময় আছে, গতিকে আমি একেলগে প্ৰিপেয়াৰেশ্যন কৰিম। মই এই চেনেলত মেথমেটিক্স আৰু মেথমেটিকেল ৰিজনিং পাৰ্টটো ভালকৈ ডিছকাছ কৰিম। মেথমেটিক্স পাৰ্টৰ চিলেবাছখন এনেধৰণৰ। প্ৰথমে আছে নাম্বাৰ ছিষ্টেম, তাৰপিছত বটমাছ, তাৰপিছত ডেচিমেল, ফ্ৰেকশ্যন, LCM, HCF, ৰেচিঅ' এণ্ড প্ৰপৰশ্যন, পাৰ্চেণ্টেজ, মেজাৰেশ্যন, টাইম এণ্ড ৱৰ্ক, টাইম এণ্ড ডিষ্টেন্স, চিম্পলছ এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট, প্ৰফিট এণ্ড লছ, এলজেব্ৰা, জিঅ'মেট্ৰি এণ্ড ট্ৰিগন'মেট্ৰি, এলিমেণ্টাৰী ষ্টেটিষ্টিক্স, স্কুৱেৰ ৰুট, এজ কেলকুলেশ্যনছ, কেলেণ্ডাৰ এণ্ড ক্লক, পাইপছ এণ্ড চিষ্টাৰ্ণ, এটচেট্ৰা। গতিকে SSC GD চিলেবাছৰ লগত প্ৰায় একেই, মাত্ৰ ইয়াত ট্ৰিগন'মেট্ৰি চেপ্টাৰটো নতুনকৈ আনি দিয়া হৈছে। SSC GD আমাৰ ক্লাছমেথছ টিউশ্যন চেণ্টাৰত শিকোৱা মেথমেটিক্স পাৰ্টৰ পৰা প্ৰায় 95% নিয়মেই কমন আহিছিলে, আৰু প্ৰতিদিনে ইয়াৰ ভিতৰত প্ৰতিটো শ্বিফ্টতে প্ৰায় 20%ৰ পৰা 40% প্ৰব্লেম হুবহু কমন আহিছিলে। গতিকে এইবাৰৰ RRB লেভেল 1 পষ্টসমূহৰ ৰিটিন এক্সামৰ বাবে আমাৰ স্পেচিয়েল মেথমেটিক্স আৰু মেথমেটিকেল ৰিজনিং পাৰ্টো, লগতে ডেইলি জেনেৰেল নলেজৰ বিষয়ে স্পেচিয়েল ক্লাছ আমাৰ ক্লাছমেথছ টিউশ্যন চেণ্টাৰত প্ৰায় এপ্ৰিল মাহৰ পৰা ষ্টাৰ্ট কৰা হ'ব। যিসকলে টিউশ্যন চেণ্টাৰত আহিব বিচাৰে তেওঁলোকে কণ্টেক্ট কৰিব পাৰে। তদুপৰি এই চেনেলত মই মেথমেটিক্স আৰু মেথমেটিকেল ৰিজনিং সকলোবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু লগতে মেথমেটিকেল শ্বৰ্ট ট্ৰিক্স কিছুমান দিবলৈ চেষ্টা কৰিম। গতিকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে প্ৰতিদিনৰ প্ৰতিটো ট্ৰিক্স আপুনি দেখিব পাৰে, আপুনি ষ্টাডি কৰিব পাৰে। বন্ধু, আপুনি যদি HS পাছ তথাপিও এই পদত নপঠিয়াকৈ নাথাকিব, কাৰণ ই এটা গল্ডেন চান্স। এনেকুৱা চান্স নাহে, ইমানবোৰ পোষ্ট একেলগে সাধাৰণতে নাহে। গতিকে ইয়াত পঠিয়াব। যিকোনো কুৱেশ্যন থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিব। আজিৰ বাবে ইমানেই। থেংকছ।